জে পাবজি উইনার উইনার চিকেন ডিনার উইনার উইনার চিকেন ডিনার সকলোকে স্বাগতম জনাইছোঁ আজি পুনৰ এটা ভিডিঅ'লৈ। আজি মই আছোঁ সৰ্বভৌম মহাপুৰুষ শ্ৰী শ্ৰী গৰখীয়া গোহাঁই মন্দিৰত আৰু আজি আছে এক বিশেষ মিটআপ য'ত আহিছে অসমৰ বহুকেইটা জনপ্ৰিয় ইউটিউব চেনেল। আপোনালোকে চাব পাৰে এইফালে আছে চাওক আপোনালোকে কোন কোন মেইন কথাটো প্ৰব্লেমটো পাই আছোঁ ছোৱালীবিলাক টিকটকতে গৈছে চ' আমি টিকটকত হিলাব আহিছোঁ বেছি নাই চাব টিকটকতো আছে মই ফিংগাৰ চবৰে মালটো টিকটক মাৰিলে আহিব তাতে হিলাই আছোঁ মই কালি হেৰি চালোঁ এয়া আছে কেচিটক কি ক'ব দেখো ভাই কি ক'ম মানে একো নক'ম বহুত আহি ভাল লাগিছে তোমালোকৰ এই ঠাইখনত আৰু স্পেচিয়েলি কথা এটা কওঁ যে এই মন্দিৰত ফাৰ্ষ্ট ভাত খাইছিলোঁ মই ফাৰ্ষ্ট যিটো ভাত খোৱা হয় না অন্নপ্ৰসন্ন হয় চ' এই মন্দিৰটোৰ লগত মোৰ মানে স্মৃতি জড়িত হৈ আছে ত' বহুত বহুত ধন্যবাদ তোমালোকক লগ কৰি ধন্যবাদ ধন্যবাদ। আপোনালোকে দেখিলে সেয়া আছিল কিংকৰ চৌধুৰী কেচিটক আৰু কিংকৰ তেওঁ দুটা চেনেল আছে তেওঁ পাঠশালাৰ পৰা আহিছে সৰ্বলৈকে এয়া আছে নবনটা ব্লগ কিবা ক'ব মোৰ চেনেলটো এছামিজ এণ্টাৰটেইনমেণ্ট ব্লগ ধন্যবাদ। আপোনালোকে দেখিছে যে ইতিমধ্যে বহুকেইজন ইউটিউবাৰ আহি পাইছেহি অসমৰ বহুকেইজন ডাঙৰ ডাঙৰ চেনেল থকা ইউটিউবাৰ আহি পাইছে। এয়া আছে আমাৰ লগত জিতুমণি দা কি ক'ব? বহুত বহুত থেংক ইউ অহাৰ কাৰণে কাৰণ ভাবা নাছিলোঁ যে ইমান কেইজন আহিব মেইন কথা তাৰে পিছত আহি দেখা পালোঁ বহুত কেইজনে আহিছে আৰু অহাৰ বাবে বহুত বহুত থেংক ইউ আৰু তোমাকো অহাৰ বাবে থেংক ইউ। কি ক'ম জানে ইউটিউবৰ ভাষা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কিন্তু সেইটো নহয় আপোনালোকে যদি ইয়াৰ ভিডিঅ'বোৰ চাই আছে তেনেহ'লে ছাপোৰ্ট কৰক। মই এটাই কথা ক'ম কেৱল ছাবস্ক্ৰাইব কৰিলে নহয় বা বেল আইকনটো প্ৰেছ কৰি থ'লে নহয় সদায় আপোনালোকে ঠিক তেনেদৰে মৰম কৰি যাওক ধুনীয়া ধুনীয়া কিবা ভুল হ'লে দেখাই দি যাওক সেইটোৱে ছাপোৰ্ট কৰা বুজায়। আচলতে কিবা ভুল হ'লে গালি পাৰা ভাল হ'লে ভাল বুলি কোৱা সেইটো ছাপোৰ্ট কৰা নুবুজায়। যদি কিবা ভুল হৈছে তেনেহ'লে কৈ দিব যে এইটো ভুল মেইন কথা এইটো কাৰণ তেতিয়া আমি শুধৰণি কৰিব পাৰিম যে এইটো এটা ভুল হৈছে। চ' মোৰ ক'ব লগা হ'ল যদি আপোনালোকে ইয়াৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক লগতে আপোনালোকে ঠিক তেনেদৰে মৰম কৰি যাওক যেনেকৈ আমাৰ ডাঙৰ ইউটিউবাৰবোৰক মৰম কৰিছে মৰম কৰি পেলাই বহুত ওপৰলৈ লৈ গৈছে ঠিক তেনেদৰে অসমৰ সকলোবোৰ ইউটিউবাৰক মৰম কৰক ছাপোৰ্ট কৰক এইটোৱে ক'ম আৰু অহাৰ বাবে বহুত বহুত থেংক ইউ ধন্যবাদ দাদা বহুত মই আহিছোঁ এই আমাৰ ইয়াৰ পৰা 10 কিলোমিটাৰ মানিকপুৰ বুলি কয় আমাৰ তাত বঙাইগাঁও জিলা পৰে আমাৰ তাত। আপুনি কাৰ কাৰ লগত আহিছে? মই আহিছোঁ জিতুমণি দা আৰু মই গুৱাহাটীৰ পৰা আহিছোঁ প্ৰায় 260 কিলোমিটাৰ মানে 260 কিলোমিটাৰ প্ৰায় গাড়ীত আহি মানে কি ক'ম পেইন হৈ গৈছে। চ' বহুত দূৰৰ পৰা আহিছোঁ আহি ভাল লাগিল আৰু এবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাপোৰ্ট কৰক। ধন্যবাদ আপুনি ইমান দূৰৰ পৰা আমাৰ বাবে অহাৰ কাৰণে বহুত বহুত থেংক ইউ। এক ইউটিউবত জগতত এক ফ'ল' কৰি সৃষ্টি কৰা সকলোবোৰ ইউটিউবাৰ ইয়াত আহিছে। নবন দাই কেনেকৈ ব্লগ বনাই চাওক অলপ বেলেগতকৈ বেলেগ সেয়া হৈছে ডিম্পু বৰুৱা দেখিছে কেনেকৈ চেল্ফি উঠা ভিৰ তেওঁৰ লগত সকলোৱে চেল্ফি লৈ ডিম্পু দা হেৰি কৰ বেলেগতকৈ বেলেগ এয়া ডিম্পু বৰুৱা মোৰ লগত ভাল লাগিছে খুব ভাল লাগিছে আহিছোঁ গৰখীয়া গোহাঁই থান এখন আপোনালোকে আহিব আৰু চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে। ধন্যবাদ। বনাব চেনেল পিছলৈকে বনাব কিন্তু মেইন কথাটো হ'ল ডিম্পুই মানে মামানে কিবা কৈছিল ন বেছি টাইম নাই দিওঁ বিকাশ 1 2 3 কিমান ভাল লাগে আপোনাৰ? খুব ভাল লাগে না কি ভাল লাগে আৰু এনেকুৱা কি লৈ আহিছে বুম বাপৰে কি বুম লৈ আহিছে এইটো কি লৈ আহিছে? हेलो डिम्पू कैसे हो? এইটো কি
তোমাৰ আৰু মোক আপোনালোকৰ আমাৰ সকলোৰে মংগল হৰ চকতে এইখন বান্ধি দিলোঁ ইয়াত বান্ধি দিলোঁ মানে ইয়াত বান্ধি দিলোঁ বহুত দূৰৰ পৰা আহিছোঁ নলবাৰীৰ পৰা মজা বান্ধি দিলোঁ আপোনালোকৰ বাবে বান্ধি দিলোঁ ঠিক আছে তোমাৰ বাবে বান্ধিছোঁ